আজি বনাম কোমোৰা আৰু এফালে মাছ বলকচোন কিংকে বনাম আপোনালোকক দেখুৱাও কোমোৰাৰে মাছ বনাম বুলি কৈছো যেহেতু কোমোৰাটো কাটিব লাগিব আৰু হেতু কাৰণে এছক কোমোৰাটো মই কাটিব ললো তাৰ পিছতে ভাবিলো মাছখিনি ভালদৰে ধুই আনো আৰু এছক মাছখিনি ধুলো কোমোৰা আৰু আলু কাটা হ'ল আৰু এফালে মাছখিনি ধুলো আৰু মানে মই এখানে সব কড়াইটো বহাই দিলো আৰু এখানে তেল দিম এতিয়া মই ধুয়না মাছখিনি নিমখ হালধি দি ধুনিয়াকৈ মানে সানি লম আৰু এতিয়া কড়াইত তেলখিনি গৰম হোৱাৰ পিছতে মই মাছখিনি এপিচ এপিচকৈ বহাই দিম আৰু মাছ ভাজি থাকোতে কাৰ ভয় লাগে মইতো বহুত বেছি ভয় লাগে মানে তেল চিটকি গাত পৰি যায় তাৰ ইফালে চাওক মোৰ নমুনা আৰু ইফালে ইয়া মাছখিনি মোৰ আধা দি মানে গোটেইখিনি ফ্ৰাই হৈয়ে গ'ল তাৰপিছত এতিয়া মাছ ভজা তেলখিনিতে মই তাত পিয়াজ জলকীয়া পাঁচফোৰণ এনেকৈ দি ললো আৰু এতিয়া এইখিনি ধুনীয়াকৈ ৰংচঙীয়া হোৱালৈকে ভাজি থাকিম এইখিনি ভাজা হোৱাৰ পিছতে মই কোমোৰা আৰু আলু কাটি লোৱাখিনি বহাই দিলো আৰু এইখিনি ধুনীয়াকৈ ভাজি থাকিম যেতিয়ালৈকে মানে তেলখিনি ওলাই নাযায় আৰু ইয়া চাওক ইয়াতে মই নিমখ হালধি দি পিনে এতিয়া লৰাই থাকিম তাৰপিছত এতিয়া মই দিম আদা নহৰু পেষ্ট আৰু আদা নহৰু পেষ্টখিনি দিয়াৰ পিছতো অকণমান সময় ভাজি তাত দিলোঁ জলকীয়া গুড়ি অলপ জ্বালা হোৱাকৈ দিছোঁ তাৰপিছত অলপ সময় ভাজা হোৱাৰ পিছতে পানী দি দিলোঁ আৰু এইফালে চাওক আঞ্জাখন ধুনীয়াকৈ উতলিব ধৰিলে আৰু এতিয়া মই উতল অহাৰ পিছতে মাছখিনিও বহাই দিলোঁ অলপ সময় পিছতে এয়া চাওক ইমান ধুনীয়াকৈ উতলিব ধৰিলে আৰু আমাৰ কোমোৰা আৰু মাছৰ আঞ্জা ৰেডি হৈ গ'ল এয়া চাওক ইমান ধুনীয়া হৈছে তাৰপিছত এতিয়া ভাত খাবৰ কাৰণে ৰেডি কৰিছোঁ এনেকৈ এবাৰ বনাই খাই চাবচোন সঁচাকৈ বহুত বেছি ভাল লাগে আমি কোমোৰা দি হাঁহ খাওঁ কিন্তু মাছো বনাব পাৰি বহুত বেছি টেষ্টি হয় তাৰপিছত সেইফালে মাছৰ পেটু ভাজি দালি আৰু কোমোৰা আঞ্জা ভোট জলকীয়া কাজি নেমু এনেকৈ মানে ভাতটো সাজি ল'লোঁ আজি দুপৰীয়া সাজটো এনেকৈ আছিল আজি ভিডিঅ'টো ইমানখিনি আছিল যদি চাই ভাল পালে কমেণ্ট এটা কৰি জনাব